গতিকে এইখিনি ভালকৈ চাই যাবা কাৰণ ইয়াত 6 কাৰ্বন ডাই অক্সাইড দৰকাৰ হৈছে, ইয়াত 12 H2O দৰকাৰ হৈছে। তোমালোকে যদি এইখিনি আগৰ পৰা মনত ৰাখি নোযোৱা, তাত বেলেঞ্চ কৰোঁতে কৰোঁতে তোমালোকৰ বহুত সময় গুচি যাব। গতিকে কিছুমান বস্তু ৰেডিমেড কৰি লৈ যাবা। ইয়াত যোনখিনি কুৱেশ্যন আছে সেইখিনিতো তোমালোকে চাবাই, কিন্তু কুৱেশ্যনৰ বাদেও আৰু কি কি ইম্পৰ্টেণ্ট আছে মই সেইখিনি তোমালোকক ইয়াতে বুজাবলৈ চেষ্টা কৰিছোঁ। নেক্সট আহিলে টাইপছ অফ কেমিকেল ৰিয়েকশ্যন, কিমান কিমান ধৰণৰ কেমিকেল ৰিয়েকশ্যন আছে। ইয়াতে তোমালোকক 4 টাইপছ অফ কেমিকেল ৰিয়েকশ্যন দিয়া হৈছে। কম্বিনেশ্যন ৰিয়েকশ্যন ফাৰ্ষ্ট, প্ৰতিটো টাইপৰ ৰিয়েকশ্যনৰ তোমালোকে ডেফিনেশ্যন চাই যাবা আৰু এক্সাম্পল চাই যাবা, আৰু লগতে কুৱেশ্যন কেনেকৈ আহিব পাৰে, কেইবাটাও ৰিয়েকশ্যন দি দিব পাৰে, আৰু তোমালোকক সুধিব পাৰে যে কোনটো ৰিয়েকশ্যন ইয়াৰ ভিতৰত কম্বিনেশ্যন ৰিয়েকশ্যন হয়, বা কোনটো ৰিয়েকশ্যন ডিকম্পজিশ্যন হয়, কোনটো ৰিয়েকশ্যন ডিছপ্লেচমেণ্ট হয়, বা কোনটো ৰিয়েকশ্যন ডাবল ডিছপ্লেচমেণ্ট ৰিয়েকশ্যন হয়। গতিকে তোমালোকে এক্সাম্পলৰ সৈতে গোটেইখিনি ভালকৈ চাই যাবা, লগতে ডেফিনেশ্যনসমূহো তোমালোকে প্ৰিপেয়াৰ কৰি যাবা। ইয়াতে এটা আমাক ৰিয়েকশ্যন দিছে, মই টিক দি থৈছোঁ, তোমালোকে এইখিনি চাই যাবা। দুটা বস্তু লগ লাগি এটা প্ৰডিউচ হৈছে, গতিকে ইয়াত কি হৈছে, কম্বাইন হৈছে দুটা কম্পাউণ্ড, গতিকে এইটো হৈছে এন এক্সাম্পল অফ কম্বিনেশ্যন ৰিয়েকশ্যন। ইয়াতে কুইক ক্লাইম, যোনটো চূণ বুলি আমি কওঁ, সেই চূণৰ লগত কি হৈছে, ৱাটাৰ দিছে, আৰু তেতিয়া স্লেক লাইম, চূণ হিল নহয়, যোনটো চূণ পানী বুলি আমি কওঁ, যোনটো পানৰ লগত খোৱা হয়, চূণ পানী, কেলছিয়াম হাইড্ৰক্সাইড, আৰু লগতে শীত উৎপন্ন হয়। তাৰমানে ৰিয়েকশ্যনটো হৈছে এক্সোথাৰ্মিক ৰিয়েকশ্যন। এই ৰিয়েকশ্যনটো হওঁতে শীত উৎপন্ন হয়, মানে তোমাৰ বাহিৰটো গৰম হৈ যায়। ইয়াতে আৰু এটা ৰিয়েকশ্যন দিয়া হৈছে কেলছিয়াম হাইড্ৰক্সাইড, যোনটো কেলছিয়াম অক্সাইডৰ পৰা অলপ ওপৰত আমি এই জাষ্ট চাই আহিলোঁ ফৰ্ম হৈছিলে। তাৰ লগত আকৌ যেতিয়া কাৰ্বন ডাই অক্সাইডে ৰিয়েকশ্যন কৰে তেতিয়া কি ফৰ্ম হয়, তেতিয়া ফৰ্ম হয় কেলছিয়াম কাৰ্বনেট। কেলছিয়াম কাৰ্বনেটৰ আন এটা নাম কি জানানে? এই হৈছে চূণশিল বা মাৰ্বল, ঠিক আছে, প্লাছ H2O, লগতে H2O উৎপন্ন হয়। আৰু এইবিলাকক কি বুলি কয়, যোনবোৰ ৰিয়েকশ্যনত হিট ইভলভ হয়, সেই ৰিয়েকশ্যনটো তোমালোকে যেতিয়া হ'ব, বিকাৰটো যদি ছাইডত চুই থকা, বিকাৰটো গৰম যেন ফিল হ'ব, এই ৰিয়েকশ্যনবিলাকক কয় এক্সোথাৰ্মিক ৰিয়েকশ্যন বা তাপ বৰ্জি অসমীয়াত।